নমস্কাৰ বন্ধুসকল, ইউটিউবিডিয়া আসামৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম হিষ্ট্ৰী অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় ইতিহাসৰ প্ৰথম অধ্যায়। ভাৰতীয় ইতিহাসক তিনিটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী, এটা হ'ল মিডল ইণ্ডিয়ান হিষ্ট্ৰী আৰু এটা মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী। মিডল ইণ্ডিয়ান হিষ্ট্ৰীক মেডিভেলছ ইণ্ডিয়ান হিষ্ট্ৰী বুলিও কোৱা হয়। আজি আমি আলোচনা কৰিম ভাৰতীয় ইতিহাসৰ প্ৰথম ভাগ অৰ্থাৎ এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত, আৰু তাৰ প্ৰথমতে আহে ষ্টোন এজ। আৰু প্ৰথমতে আমি শিলৰ যুগৰ কথা আলোচনা কৰিম। শিলৰ যুগত মানুহে কি কৰিছিল, কেনেকৈ আছিল তাৰ বিষয়ে অলপ জানিম। ষ্টোন এজক আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল পেলেলিথিক এজ, মেছ'লিথিক এজ আৰু নিঅ'লিথিক এজ। পেলেলিথিক এজ 2 লাখৰ পৰা 12,000 BC-লৈ আছিল, আৰু মেছ'লিথিক এজ 12,000 পৰা 6,800 BC-লৈকে আছিল, আৰু নিঅ'লিথিক এজ 6,800 পৰা 3,200 BC-লৈকে আছিল। পেলেলিথিক এজৰ মানুহবোৰ সাধাৰণতে নিগ্ৰিট ৰেচৰ আছিল, আৰু প্ৰথমতে সিহঁতে আফ্ৰিকাৰ পৰা চাহাৰা ডেজাৰ্টৰ পৰা ভাৰতত আহিছিল। কিন্তু এই পেলেলিথিক এজৰ শেষৰ ভাগতে আমি হোম'ছেপিয়েন্স অৰ্থাৎ আমাৰ ইণ্ডিয়ান যোনটো মানুহৰ প্ৰজাতি সেইটো দেখিবলৈ পোৱা গৈছে। পেলেলিথিক এজৰ মানুহখিনিয়ে সাধাৰণতে গুহাত বাস কৰিছিল। ঠিক এনেকুৱা গুহাত সিহঁতে বাস কৰিছিল। পেলেলিথিক এজৰ মানুহখিনিয়ে খেতি কৰিবলৈ জনা নাছিল, কিন্তু সিহঁতে খাদ্য হিচাপে বিভিন্ন ধৰণৰ জীৱ জন্তু মাৰি খাইছিল। অৰ্থাৎ সিহঁতে খাদ্যৰ মূল উৎস আছিল সিহঁতৰ চিকাৰ কৰা। পেলেলিথিক এজৰ মানুহখিনিয়ে চিকাৰ কৰিবলৈ সাধাৰণতে শিল ব্যৱহাৰ কৰিছিল, কিন্তু সিহঁতে শিল জোঙা কৰিবলৈ বা ধাৰ কৰিবলৈ জনা নাছিল। যেনেকৈ আছিল তেনেকুৱা শিল সিহঁতে ব্যৱহাৰ কৰিছিল। আজিৰ পৰা প্ৰায় 1.4 মিলিয়ন বছৰ আগতে মহাৰাষ্ট্ৰৰ বড়ি নামৰ ঠাইত প্ৰথম পেলেলিথিক এজৰ মানুহ দেখিবলৈ পোৱা গৈছিল। এতিয়া আহোঁ আমি শিলৰ যুগৰ দ্বিতীয়টো ভাগলৈ। দ্বিতীয়টো ভাগ হ'ল মেছ'লিথিক এজ বা মেছ'লিথিক এৰা। মেছ'লিথিক এজৰ মানুহখিনি সাধাৰণতে বিকশিত হৈ পেলাই সিহঁতে শিলৰে জোঙাকৈ কিছুমান দা কটাৰী বনাবলৈ আৰম্ভ কৰিলে। আপোনালোকে ফটোত দেখিছে, এইবোৰ মেছ'লিথিক এজৰ মানুহে বনোৱা কিছুমান টুলছ। মেছ'লিথিক এজৰ মানুহখিনিও সাধাৰণতে চিকাৰ কৰা বা তেনেকুৱা আনকি সিহঁতে মাছ মাৰিবলৈ শিকিলে। মেছ'লিথিক এজৰ মানুহখিনিয়ে মাছ মাৰিবলৈ শিকিলে, ফলত সিহঁতৰ খাদ্যৰ অভাৱ দূৰ হ'ল, আৰু সিহঁতে সাধাৰণতে নদীৰ পাৰত ঘৰ সাজি থাকিবলৈ আৰম্ভ কৰিলে। আনকি মেছ'লিথিক এজৰ মানুহখিনিয়ে কিছুমান জীৱ জন্তু পোহনীয়া কৰিবলৈ শিকিলে, আৰু সিহঁতে প্ৰথম পোহনীয়া কৰা জন্তুটো হ'ল কুকুৰ। মেছ'লিথিক এজৰ মানুহখিনিয়ে আনকি ছবি আঁকিবলৈ শিকিলে, আৰু মধ্যপ্ৰদেশৰ আদমগড় নামৰ ঠাইখিনিত ইয়াৰে ভগ্নাৱশেষ পোৱা যায়, আৰু এইটোৱে হৈছে সেই মেছ'লিথিক এজৰ মানুহে আঁকা ছবি। এইবাৰ আহিলোঁ আমি নিঅ'লিথিক এজ অৰ্থাৎ ষ্টোন এজৰ দ্বিতীয় ভাগ নিঅ'লিথিক এজ। আৰু নিঅ'লিথিক এজৰ মানুহখিনিয়ে বহুতো বিকশিত হ'ল, আৰু সিহঁতে শিলৰে ধুনীয়াকৈ সকলোবোৰ বস্তু বনাব পৰা হ'ল। আনকি দা কটাৰীৰ পৰা আদি কৰি জাঠি জোং সকলো বনাব পৰা হ'ল। নিঅ'লিথিক এজৰ মানুহখিনিয়ে সাধাৰণতে হাণ্টিং কৰিছিল, আৰু লগতে সিহঁতে খেতি কৰিবলৈ শিকিলে, আৰু সিহঁতে নৈৰ সভ্যতা নদীৰ পাৰত সভ্যতা গঢ়ি উঠিলে, আৰু নদীৰ পাৰত থাকিবলৈ আৰম্ভ কৰিলে। নিঅ'লিথিক এজৰ মানুহখিনিয়ে আনকি এনেকৈ মাটিৰে বাচন বৰ্তন বনাবলৈও শিকিলে। বন্ধুসকল, এইখিনিয়ে আছিল ভাৰতৰ পুৰণি ইতিহাসৰ শিলৰ যুগৰ ভাগখিনি। এইবাৰ আমি পুৰণি ইতিহাসৰ হিন্দু সভ্যতাৰ বিষয়ে নেক্সট ভিডিঅ'ত আমি বিতংকৈ আলোচনা কৰিম। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ, আৰু অনুগ্ৰহ কৰি সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। ধন্যবাদ।